নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনাৰ সকলো মই ইউটিউব চেনেল অমনিবেজনৰ ভিডিঅ' স্বাগতম জনাইছো। ডিচেম্বৰ 24 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ইনগ্ৰেট কৰা অটল উদ্যানলৈ, আৰু এই অটল উদ্যানখন আদাবাৰী তিনিআলি অৱস্থিত, পেণ্টালুনৰ একদম অপজিটতে এই উদ্যানখন অৱস্থিত। তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকক দেখাই যাওঁ ভিতৰৰ পৰিৱেশ। ভিডিঅ'সকল মানুহ দেখিছেনে? অটল উদ্যানখনৰ ভিতৰত সোমাবৰ কাৰণে মানুহ চাওক। অকল ইয়াতে বুলি নহয়, প্ৰত্যেক জাগাতে খ্ৰীষ্টমাছৰ নিউ ইয়েৰৰ কাৰণে মানুহে ভিৰ কৰিছে, মানুহ ওলাই আহিছে। উপায়টো নাই, আমি এনেকেই লাইনত থিয় হৈ আমি টিকেট কাটিব লাগিব। উদ্যানখনৰ ভিতৰত সোমাবৰ কাৰণে টিকেট কাটিব লাগিব। আপোনালোকৰ সুবিধাৰ কাৰণে মই দি দিছো ইয়াৰ টিকেটৰ প্ৰাইচ, আপোনালোকে চাই ল'ব পাৰিব। আৰু উদ্যানখন ৰাতিপুৱা 11 বজাৰ পৰা ৰাতি 8 বজালৈ খোলা থাকে। ভিতৰলৈ সোমাই আহি আপোনালোকে দেখা পাব দুটা ডাঙৰ কলহ, দেখিবলৈ সঁচাকৈ বৰ ধুনীয়া লাগিছে। বিভিন্ন ধৰণৰ ফুলবোৰ তেওঁলোকে সজীৱ কৰি ৰাখিছে, আৰু এই ফুলবোৰ দেখি সঁচাকৈ মন প্ৰাণ ভৰি গৈছে। ইয়াতে এটা দেখি ভাল লাগিছে, এই গছডাল নাকাটি পেলাই ইয়াতে ইমান ধুনীয়াকৈ সৰু এটা মন্দিৰ তেওঁলোকে বনাই দিছে, শিৱ মন্দিৰ, যাতে দৰ্শকসকল ইয়াতে আহি পেলাই তেওঁলোকে পূজা কৰিবও পাৰে। ওপৰত এটা ষ্টেজ দেখা পাইছো, তেতিয়া বলকচোন ওপৰলৈ উঠি যাওঁ। আৰু এয়া গেলাৰী নিচিনা বনাই দিছে, ইয়াতে বহি আপোনালোকে অনুষ্ঠান উপভোগ কৰিব পাৰিব। গেলাৰীটোৰ পৰা উদ্যানখনৰ গোটেই মনোমোহা দৃশ্য দেখিবলৈ পোৱা গৈছে। সঁচাকৈ বৰ ধুনীয়া লাগিছে দেখিবলৈ। এয়া কণ কণ ল'ৰা ছোৱালীসকলৰ বাবে এয়া ঠাই। ইয়াতে বিভিন্ন ধৰণৰ খেলাৰ সঁজুলি যেনে ঝুলনা, শ্লাইডিং আৰু বিভিন্ন ধৰণৰ এনেকুৱা খেলিব পৰা, তেওঁলোকে এনজয় কৰিব পৰা ইয়াতে সঁজুলি বনাই থোৱা হৈছে। আহল বহল এই উদ্যানখনত আহি আপোনালোকে সঁচাকৈ ৰিলেক্স অনুভৱ কৰিব। কণ কণ ল'ৰা ছোৱালীসকলে ইয়াতে আহি খেলিবলৈ সুবিধা পাব। কংক্ৰিটৰ মহানগৰীত এনেকুৱা ধৰণৰ আহল বহল ঠাই পোৱাই নাযায়। মাজমজিয়া আদাবাৰী তিনিআলিত এই উদ্যানখনলৈ আপোনালোকে আহক। সঁচাকৈ বহুত ধুনীয়া মনোমোহা দৃশ্য ইয়াতে আপোনালোকে দেখা পাব, নিজকে ৰিফ্ৰেছ কৰি তুলিব পাৰিব। উদ্যানখনৰ ভিতৰত পুৰুষ আৰু মহিলা দুয়োৰে কাৰণে ৱাছৰুমৰ ব্যৱস্থা আছে। এয়া ৱাছৰুমৰ ভিতৰ ভাগ। এতিয়ালৈকেতো চাফ চিকুণতা ঠিকেই আছে। মই ভিউৱাৰ্ছসকলৰ যোনে যোনে চাই আছে মোৰ এই ভিডিঅ'টো, অনুৰোধ কৰিছো আৰু আশাও কৰিছো যাতে আমি সকলোৱে এই উদ্যানখন পৰিষ্কাৰ কৰি ৰাখিব পাৰো।
ভিউজসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বেল বটনত দাবাব নাপাহৰিব ধন্যবাদ